Hey guys, কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে সকলো ভালে কুশলে থাকক তাৰে কামনা কৰিছো আৰু সকলোকে মোৰ তৰফৰ পৰা হোলীৰ ফাকুৱাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৰে সেফ হোলী খেলক সকলো ভালে থাকক তাৰে কামনা কৰিছো আৰু এতিয়া আমি হোলী খেলিম আৰু অকনমান আপোনালোকক তাকে দেখাম বাবা হ্যাপি হোলী বাবা হ্যাপি হোলী বলো হ্যাপি হোলী थैंक यू देखो हम दोनों होली खेल लिया मुझे लगा दो लगा दिया ना भी ऐसे नहीं हो लगाता है एने के कुने लगा है हैप्पी होली कलर तो आ रहा है मैं लगा दो क्या करना है लाज लगे मां थैंक यू लाज लगे मां क्यों लाज लगे होली देखो लाज लगे मायना ए मायना दे ओकर स्किन तो कम है মই লগৰ কালাৰটো নহল ভালকে रेडी किया ऐसे तो ही है तुम बेसी के लगाव লাগিব তেতিয়াহে হ'ব না देखो मेरा कपड़ा अभी से ही क्या बन गया जय बजरंग बावली बन गया मेरा बाबा हैप्पी होली को बाबा हैप्पी होली कैसे नहीं आजा लगा दो लेकिन थोड़ा सा मैं साड़ी डालूंगी होली रे हैप्पी होली मम्मी नीचे खेलेगा कब जाएंगे हैं पापा को भी लगा देती हूँ हैप्पी होली हैप्पी होली वाले आधार से हां आधार मिक्स कर नहीं दिया तू वाली हम थोड़ा डिफरेंस है हैप्पी होली थैंक यू ओ हैप्पी होली ए कहा गया ज्यादा नहीं लगाने का दीदी कहा गया दीदी अंदर है दीदी का सेकंड लगा दे ज्यादा नहीं भाल के लगा दे ज्यादा नहीं लगाने का ज्यादा नहीं लगाने का बोले पापा को लगा दिया दीदी कहा गया पापा को लगा दिया जल्दी से इधर सारा लगाऊंगा कि तुम सोचना साला मेरा कोई गिर गया সকলকে হোলি উইশ করো वैसे কি কरोगे होली বহুত শুভেচ্ছা থাকিল जासीसु ঠিক আছে এতিয়া আমি তলত খেলিব যাম না নিজেও লগাই লৈছে ৰংটো নাহিল মই দিছিলোঁ এটা চাইডেহে হ'ল ৰং সেউজীয়াটো দিলেহে আহিব ৰং হৈ যাব বহুত আহে ঠিক আছে হৈ গ'ল মোক একেবাৰে খুৱাই দিয়া নিচিনা হৈ গ'ল মুখতে এইটো দে মাইনা আহি যা জলদি তই নুঠিলি চামনে हैप्पी होली हैप्पी होली ঠিক আছে আমি তো তলত যাম না খেলিবলৈ चड्डी लगाया आपको भी हैप्पी होली भैया हैप्पी होली कितना मिक्स करेगा पूरा खत्म कर देगा क्या ये केक वारो टेंशन खेला टेंशन की हो भगवान हाउ टेंशन है ऐसा मिक्स कर दो कैसे कौन मरता पापा को ही मिला है कुछ कपड़ा मिल जाएगा ऐसे कौन मारता है आ जाओ गाड़ी আছে গাড়ীত না যাবা ऐसे आयु गाड़ी में लग जाएगा दे लगाई दिया দিয়া লগাই দিয়া খুৰীক লগাই দিয়া হোলী চলি খেলিলোঁ এতিয়া বৰ্তমান হোলী খেলিলোঁ এতিয়া গা চা ধুই আহি ৰেডি হৈছোঁ দোকান যাবৰ কাৰণে কাষ্টমাৰৰ ফোন আহিলে দোকানত যাব লাগিব এতিয়া গতিকে গা চা ধুই ৰেডি হৈছোঁ কিবা এটা খাই লওঁ আৰু আপোনালোকক পিছত লগ পাই আছোঁ
এতিয়া মই কৰি আছো হাইলাইট ষ্ট্ৰিকিং আৰু তেখেত হৈছে দিল্লী পাব্লিক স্কুলৰ টিচাৰ গতিকে তেখেতক কালাৰটো খুবেই কম লাগে গতিকে খুব কম কালাৰত মই কৰিছো গোটেইখিনি দেখুৱাই মই পিছত ভিডিঅ' বনাম বাৰু হে গাইস আহি পালো এতিয়া ঘৰত সময় হৈছে ৰাতি 9টা আৰু মানুহজনে ফোন কৰিলে লগৰ এজন আহিব আজি হলি বুলি তেখেতক মাতিছে ভাত খোৱাকে এতিয়া যাওঁ কিচেনত আৰু লগ পাই আছো আপোনালোকক ইফালে সৰু সৰু মাছ কেইটামান ফ্ৰাই কৰি আছো মই আমাৰ তাৰ দৰেটো নহয় তথাপিও দেখা পাই লৈ আহিলো চিকেন বনাবৰ কাৰণে মই লং এলাইচি দালচেনি আৰু কেইটামান নৰসিংহ পাত দি মই যেটো পেষ্ট বনাইছিলো মছলাৰ কাৰণে ইয়াতে মই হালধি পাউডাৰ পৰা আদি কৰি যি মছলা দিও টমেটো সকলোবোৰ মই একেবাৰে গ্ৰাইণ্ড কৰি লৈছো মছলাখিনি সম্পূৰ্ণ ভাজি হোৱাৰ পিছত মই মাংস দি দিছো মাংসখিনিও প্ৰায় ভাজা হৈ গৈছে মোৰ আধা ঘণ্টা সময় আৰু আজি মই চিকেনটো বনাই আছো কুমুৰাৰ লগত আলু এটা দিছো আৰু কুমুৰা দিছো আপোনালোকে বাৰু খাইছেনে কুমুৰাৰ লগত খাই চাবচোন খুবেই ভাল লাগে কুমুৰাটো ফ্ৰাই কৰা হৈ গৈছে মাংসৰ সৈতে আৰু ইয়াতে মই অকনমান ঢালি দিছো গৰম পানী উতলা গৰম পানী অকনমান ঢালি দিছো আৰু ঢালি দি এইখিনি আৰু মিনিমাম 10-15 মিনিটস মান উতলিবলৈ দিয়াৰ পিছতে এইখিনি হৈ যাব 15-20 মিনিট হৈ গৈছে আৰু এতিয়া ইয়াতে মই ধনিয়া পাত দি দিছো চাওকচোন ৰংটো কুমুৰাৰ দিয়াৰ লগে লগে হাঁহৰ মাংসৰ নিচিনা হৈছে হাঁহৰ মাংস ফিল কৰি খাম আৰু ইফালে মোৰ থালিখন ৰেডি হৈ গৈছে হাঁহৰ মাংস দালি আৰু খাসেং টেঙা মাছ ফ্ৰাই বেঙেনা ফ্ৰাই আৰু চাটনি এইখনে হৈছে আজিৰ থালিখন অকনমান এনে আৰু Thank you. মোলা বনাই খোৱা কাৰণে ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰো আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল আৰু যদি ভাল লাগিল প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল বটনটো অল কৰি দিব আজিলৈ আহো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ